হেল্ল' গাইজ তো আজি ফ্লিপকাৰ্টৰ পৰা পাৰ্চেল এটা আহিলে মোৰ এইটো হেলমেট হয় তো আপোনালোকে চাই থাকক এইটো আনবক্সিং কৰিম আপোনালোকৰ আগত কেনেকুৱা হেলমেট মানে আজি বস্তিৰ ফালে আহিছোঁ মানে অন্যদিনা সদায় ঘৰৰ ভিতৰত ভিডিঅ' কৰোঁ আজি অলপ ইউনিক টাইপ বস্তু মানে বস্তিৰ পিছফালে আহি আনবক্সিংটো কৰোঁ তো আপোনালোকে চাই থাকক কিমাননো ঘৰৰ ভিতৰত কৰিম আজি অলপ বস্তিৰ ফালে কৰি চাওঁ এখন কুস্তি বাদ দি এইবিলাক কাম নাই তো এইটো এতিয়া ফালিম তো এইটোৱে হয় ষ্টিল ৱাৰ্ডৰ হেলমেট হয় তো তেনেহ'লে এইটো খোলোঁ এতিয়া তো এইটোৱে হয় মোৰ হেলমেটটো ফাইনেলি এইখন ব্লেক ভাইজৰ আহিছে এখন ব্লেক আপোনালোকে দেখিব পাইছে আৰু এইটোৱে ফাইনেলি মোৰ হেলমেটটো কেনেকুৱা লাগিছে কমেণ্টত জনাব এইটো দাম 2050 টকা দিছোঁ ডেছক্ৰিপশ্যনত লিংকটো দিম আপোনালোকে তাৰ পৰা গৈ কিনিব পাৰিব এইটো খুলিব পাৰি এইবিলাক চব খুলিব পাৰি এইবিলাক এনেকৈ এইখিনিয়ে আৰু তো তেনেহ'লে হেলমেটটো কেনেকুৱা লাগিল কমেণ্টত আপোনালোকে জনাব আৰু এইখন ব্লেক ৰাতি হ'লে এইখন আৰু দিনত ৰ'দ দিলে এইখন খুলি লৈ এইখন মানে খুলি লৈ কিনে এনেকৈ ইউজ কৰিব পাৰি আৰু তো এইখিনিয়ে আজি ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি ক'ব যদি ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব দেই বাই বাই